हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले कुशले आछे मयো बारू भालेই आছোঁ আজি মই আপোনালোকৰ কাৰণে এটা অতি সহজতে পোৱা বস্তু ব্যৱহাৰৰ বিষয়ে এই ভিডিঅ'টোত জানিবলৈ পাব আৰু সেই বস্তুটো হৈছে কলৰ বাকলি আপোনালোকে থাম্বনেইলখন চাই গম পাইছেই চাগে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কল আমি সকলোৱে খাওঁ কলৰ ভিটামিনৰ বিষয়ে আমি সকলোৱে জানো কিন্তু আমি কি কৰো কলটো খাই কলৰ বাকলিটো পেলাই দিওঁ কলৰ বাকলি আমাৰ স্কিন আৰু দাঁতৰ কাৰণে বহুতেই ভাল হয় কলৰ বাকলি শাক-পাচলিত ই সাৰ হিচাপেও কাম কৰিব কলৰ বাকলি সাৰ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব কলৰ বাকলি এদিনৰ কাৰণে তিয়াই থব আৰু যিটো পানী ওলাই সেইটো দিব পাৰে নহলে কলৰ বাকলি কাটি কাটি গছৰ গুৰিত দিব পাৰে কলৰ বাকলিত বহুতখিনি পটাছিয়াম আছে এন্টি এজিং প্ৰপাৰ্টি আছে আৰু এন্টি অক্সিডেন্টে ভৰপূৰ হৈ আছে কলৰ বাকলিৰ আমি ভিতৰৰ ভাগটো ব্যৱহাৰ কৰিব লাগে কলৰ বাকলি আমাৰ স্কিনত বহুতখিনি সহায় কৰে যদি আপোনালোকৰ মুখত কোলা দাগ আছে কলৰ বাকলিলৈ যদি ৰেগুলাৰ ব্যৱহাৰ কৰে আপোনালোকৰ দাগবোৰ পাতল হৈ আহিব কলৰ বাকলি এটুকুৰা লৈ এনেদৰে হানি আপোনালোকে 10 মিনিট ৰাখি ধুই পেলাব কলৰ বাকলিত এন্টি এজিং প্ৰপাৰ্টি থকা বাবে ছাল খুতুৰা পৰা ৰিংকলছ পৰা এইবোৰ সমস্যাৰ পৰা বাচি থাকিব কলৰ বাকলি আন এটা উপকাৰিতা হৈছে যিসকলৰ ডাৰ্ক সাৰ্কলছৰ সমস্যা আছে তেওঁলোকে কলৰ বাকলি কাটি যদি লগাই থয় আপোনালোকৰ ডাৰ্ক সাৰ্কলছ বহুতখিনি কমিব কলৰ বাকলি আমাৰ দাঁতৰ কাৰণে বহুত ভাল দাঁতৰ পৰা দাগ আঁতৰাবলৈ আৰু দাঁতৰ আলুৰ পৰা যদি তেজ ওলোৱা সমস্যা আছে বা প্লেট জমা হৈছে একে ধৰণে কলৰ বাকলি ভিতৰৰ অংশটো দাঁতত 2-3 মিনিট ব্ৰাছ কৰাৰ দৰে মোহাৰি দিব আৰু তাৰ পাছতে কুলকুলি কৰি সাফা কৰি দিব এনে ধৰণে ৰেগুলাৰলি কৰিলে আপোনালোকৰ এই সকলোবোৰ সমস্যা নাইকিয়া কৰিব আৰু এতিয়া কলৰ বাকলি এটুকুৰাত মই অকণমান মৌ দি লৈছোঁ আৰু চামুচ এখনে মই ভালকৈ কলৰ বাকলি টুকুৰাত সানি লৈছোঁ আৰু এতিয়া এয়া ধুনীয়াকৈ মুখত লগাই ল'ব ধুনীয়াকৈ সাৰ্কুল মোচনত এনেকৈ কলৰ বাকলি টুকুৰা আমাৰ মুখত লগাই ল'ব আৰু যিসকলৰ ড্ৰাই স্কিন তেওঁলোকে এটো ট্ৰাই কৰি চাব পাৰে আৰু এনেকৈ লগাই মই প্ৰায় 10 মিনিট মান ৰাখি দিম তাৰ পাছতে ধুই দিম ভিডিঅ'টোৰ শেষত এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আৰু প্ৰায় 10 মিনিটৰ পিছত মই মুখখন ধুই আহিলোঁ আৰু দেখা পাইছে মোৰ মুখখন সাফা হৈ গৈছে আগতকৈ আৰু লগতে ময়শ্চাৰাইজ হৈ পৰিছে আজি ভিডিঅ'টো ইমানেই আছিল আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই লাভ ইউ অল